বসুধি গণ পদধূলি হো আমি সবে শিৰে তুলি ভক্তি ৰসাৰে পদামি হকে আশাৰ মানে ভক্তি ৰসাৰে পদামি হকে আশাৰ মান হে জয় হৰি বিপ্ৰবাসী হেই কুণ্ডিল নগৰে হৈ অতি দৰিদ্ৰ আছিলে অশুনা সৰ্ব আৰু বিপ্ৰ পত্নী হৈ আছিল হৈ অতি দয়াৱতী স্বামী সেৱা স্বামী ভক্তি সকৰে দিনে আৰু আধা বয়স গইলা দৈৰ সতী সন্তানে ঈশ্বৰক চিন্তা কৰি হঠাকন্ত আৰু এতিয়া চাওক ভক্তিৰ বলত অসাধ্য অসাধি বাক পাৰি
হৈ পূৰ্ব কাহিনীটো অশুনা কৰ্ণ এতিয়া চাওক যিটো জনে ঈশ্বৰক ভক্তি কৰে আৰু যিটো জনে ঈশ্বৰক বিশ্বাস কৰে তেওঁলোকৰ কিন্তু ভৱিষ্যতে ভাল ফলেই ধৰে কিন্তু অলপ পলম হয় সেইকাৰণে কোৱা হৈছে ঈশ্বৰ সেৱা ঈশ্বৰ ভক্তি সকৰে যিটো জন মহাধৰ্মশীল তেওঁ সজানে সৰ্বজন সজানে সৰ্বজন ঈশ্বৰে কাকেনে গৈ কৃপা কৰি প্ৰভুৰ মহিমাৰ কোনো পাৰা পাৰ নাই হেন জানি সকলোৱে ঈশ্বৰ সেৱা কৰা প্ৰভুৰ নাম মুখে লৈ অসুখে সংসাৰ তৰা অসুখে সংসাৰ এতিয়া চাওক ভক্তিৰ বলত সেই জয় হৰি বিপ্ৰৰ ঘৰত কি হ'ল